হাই এভৰিৱান, পুনৰ নতুন এটা ভিডিঅ' গৈ তোমালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল গৈ। আজি মই ক্লাছ 10 গণিতৰ অধ্যায় 3 অনুশীলনী 3.4 কুৱেশ্যন নম্বৰ 1 বিলাক সমাধান কৰি দিম। চ' ইয়াৰ আগৰ ভিডিঅ'ত মই অনুশীলনী 3.3 কুৱেশ্যন নম্বৰ 1, 2, 3 বিলাক সমাধান কৰি দিছোঁ। আজি কুৱেশ্যন নম্বৰ 3 সমাধান কৰি দিম। তো চাওক কুৱেশ্যন নম্বৰ 3 কি কৈছে। তলৰ ৰৈখিক সমীকৰণ কেইযোৰৰ অপনয়ন পদ্ধতিৰে আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰা। সো আমার তো আগৰ এই অঙ্কবিলাক আমাক প্ৰতিস্থাপন আৰু অপনয়ন পদ্ধতিৰে সমাধান কৰিব লাগে। তো ইয়াৰ আগত আমি শিকিছোঁ প্ৰতিস্থাপন পদ্ধতিৰে কেনেকৈ সমাধান কৰা হয়, এইটো আমি শিকিছোঁ। বাট ইয়াতে দুটা পদ্ধতি কৰিবলৈ কৈছে, বাট দুটা নকৰোঁ, মই অকল এটাহে কৰি দিম। অপনয়ন পদ্ধতিৰে কেনেকৈ সমাধান কৰিব লাগে সেইখিনি তোমাক শিকাই দিম। সো যেহেতু তুমি আগতে শিকিছা, তো সেইটো আৰু বাৰ বাৰ কৰিব নালাগে, এইবাৰ জাষ্ট অপনয়ন পদ্ধতি শিকিলেই হ'ল। সো চাওক কুৱেশ্যন অনত কি আছে, x plus 5 equal to x plus y equal to 5 আৰু 2x minus 3y equal to 4 এইটো আমি অপনয়ন পদ্ধতিৰে সমাধান কৰিম। সো কেনেকৈ কৰা হয় চাওক। তো চাওক অনুশীলনী 3.4 কুৱেশ্যন নম্বৰ 1 তো ডাইৰেক্টলি মই সলিউশ্যন কৰি আছোঁ। তো চাওক সমাধান কৰি আছোঁ। কি আছে এক নম্বৰত কি আছে, x plus y equal to 5 নাম্বাৰ 1 কৰিব। ফাৰ্ষ্ট কাম হ'ল সমীকৰণ দুটা নাম্বাৰিং কৰিব। তাৰপিছতটো কি আছে আৰু 2x minus 3y equal to 4 এইটো নাম্বাৰ 2 কৰিব। সো আমি অপনয়ন পদ্ধতি কেনেকৈ কৰিম, প্ৰথম কথা হ'ল যে সমীকৰণ দুটা নাম্বাৰিং কৰিব। ইয়াৰ পিছত সমীকৰণ দুটাৰ প্ৰথমত যিটো হক আছে, হক দুটা একে কৰিব। চাওক সমীকৰণ দুটাৰ যদি হক দুটা একে কৰিব পাৰোঁ, চাওক ইয়াতে প্ৰথমে কি আছে, এক্সৰ হক কিছু নাই মানে 1 আছে, একো নাই মানে 1 আছে, আৰু ইয়াতে কি আছে হকটো 2 আছে। তেনেহ'লে এইটো যদি আমি সমান কৰিব লাগে, তেনেহ'লে এই 1 নং সমীকৰণৰ লগত 2 পূৰণ কৰিম আৰু 2 নং সমীকৰণৰ লগত 1 পূৰণ কৰিম। মানে ওপৰটোৰ হক দি তলৰটো পূৰণ কৰিম আৰু তলৰটোৰ হক দি ওপৰটো পূৰণ কৰিম, এনেকৈ কৰিম। সো এনেকৈ লিখিম 1 পূৰণ 2। সো 1 নং সমীকৰণত যদি আমি 2 ৰে পূৰণ কৰোঁ, কি হ'ব, 2 দি পূৰণ কৰিলে 2x plus 2y equal to 2 দি যদি 5 পূৰণ কৰোঁ কি হ'ব 10, এইটো নাম্বাৰ 3 কৰিব। ইয়াৰ পিছত 2 নং সমীকৰণটোক আমি কি কৰিম, 2 নং সমীকৰণটোক 1 ৰে পূৰণ কৰিম। সো 1 দি যদি গোটেইকেইটাক পূৰণ কৰা, তেনেহ'লে কি হ'ব, এই গোটেইকেইটাই হ'ব 2x minus 3y equal 4, এইকেইটাই হ'ব। এইটো নাম্বাৰ 4 দিব। এতিয়া যিহেতু আমাৰ অপনয়ন কৰিব লাগে, তেনেহ'লে কি কৰিব, এই 3ৰ পৰা 4টো বিয়োগ কৰিব। এনেকৈ এটা আষ্টানি দিব, এনেকৈ আষ্টানি দি ইয়াতে যিটো প্লাছ আছে চিহ্ন পৰিৱৰ্তন কৰিব, মাইনাছ দিব, ইয়াতে মাইনাছ আছে প্লাছ দিব, ইয়াতে প্লাছ আছে মাইনাছ দিব, চিহ্ন পৰিৱৰ্তন। তো আমি কি কৰিম, 3 মাইনাছ 4 কৰিম। 3 মাইনাছ যদি 4 কৰোঁ, তেনেহ'লে এইটোতো কটাই যাব, ইয়াতে কি হ'ব 2y আৰু ইয়াতে কি মাইনাছটো উঠি গ'ল, প্লাছ 3y, তেনেহ'লে কিমান হ'ব 5y। ইয়াতে 10ৰ পৰা যদি 4টো বিয়োগ কৰোঁ কিমান হ'ব 6। এতিয়া যদি আমি y2 ৰাখি দিওঁ, সিফালে আছে 6, সেইটো য'ত গৈ কি হ'ব হৰণ হ'ব 5। সো y মান কিমান পাইছোঁ আমি 6/5। এতিয়া এই y মানটো আমি ক'ত বহাই দিম, 1 নং সমীকৰণত বহাই দিম। এনেকৈ লিখিব y মান 1 নং সমীকৰণত বহুৱাই পাওঁ। সো 1 নং সমীকৰণত বহুৱাই কি পাওঁ, চাচোন কি পাওঁ, 1 নংত কি আছিল, x plus y equal to 5, তেনেহ'লে x plus y মানে কিমান 6/5 equal to 5। এতিয়া কি কৰিব, এক্স ৰাখিটো প্লাছ আছে সিফালে ধৰি দিব, সিফালে কি আছে 5 আছে, এইটো প্লাছ হ'ব, সিফালে গৈ মাইনাছ হ'ব 6/5। এতিয়া কি কৰিব, এতিয়া এক্সটো এনেকৈ দিব, ৰাখিব, ৰাখি এইটো এলচিয়াম দিব, 1 আৰু 5ৰ এলচিয়াম দিব 5, 1 to 5 আৰু 5 বাৰ 5 দি যদি 5ক পূৰণ কৰে কিমান হ'ব 25, মাইনাছ এইটো তুমি এবাৰ আৰু এইটো গুণ কৰা 6। তো এক্স ইকুৱেল টু 25ৰ পৰা 6 গ'লে 19 নিশ্চয় 5। গতিকে এনেকৈ লিখিব নিৰ্ণয় সমাধান এক্স ইকুৱেল টু কিমান পাইছা 19/5, y equal to 6/5। তো চাওক এনেকৈ সমাধান কৰিব, বুজি আছে নে। এতিয়া চাওক 2 নম্বৰটো কি আছে, কুৱেশ্যন নম্বৰ 2ত আছে 3x plus 4y equal 10 আৰু 2x minus 2y equal 2। সো প্ৰথমটো নাম্বাৰ 1 দিব আৰু তলৰটো নাম্বাৰ 2 কৰিব।
সো একেই কথা ইয়াৰ আগৰটো নিচিনাকৈ কৰিম আমি হক দুটা একে কৰিম বা একে কৰিম ইয়াতে কি আছে 3 ইয়াতে আছে 2 তেনেহ'লে আমি যদি একে কৰিব বিচাৰোঁ তেনেহ'লে কি এই 1 নং সমীকৰণৰ লগত আমি 2 দি গোটেইকেইটা পূৰণ কৰিম আৰু 2 নং সমীকৰণক 3 দি পূৰণ কৰিম তেতিয়াহে প্ৰথমটো হক মানে একে হ'ব সো আমাৰ মুঠ কথা প্ৰথম হক দুটা একে কৰিব লাগে তেনেহ'লে এনেকৈ কৰিম 1 পূৰণ কিমান পূৰণ 1 নম্বৰ লগত কিমান পূৰণ দিম 2 পূৰণ দিম তো এই 1 নং সমীকৰণক গোটেইকেইটাই 2 দি পূৰণ কৰা কিমান হ'ব 6x + 8y = 20 এইটো নাম্বাৰ 3 কৰিব আর 2 নং সমীকৰণক কি পূৰণ দিব 3 ৰে পূৰণ কৰিব 3 ৰে যদি পূৰণ কৰোঁ কি হয় 6x - 6y 6 সো এতিয়া সব এটো অপনয়ন কৰিব এতিয়া এটো নাম্বাৰ 4 দিব ইয়াতে কি আছে চিহ্ন পৰিৱৰ্তন কৰা প্লাস আছে মাইনাস ইয়াতে কি হ'ব মাইনাস আছে প্লাস ইয়াতে মাইনাস তেনে সব কিমানৰ পৰা কিমান বদল 3 পৰা 4 টু বিয়োগ কৰিব আগৰ নিচিনাকৈ আগৰ যেনেকৈ কৰিছো 3 - 4 এনেকৈ যদি করো কি হয় এটো দুটো কাটা থাকে ইয়াতে কি 8y আৰু ইয়াতে মাইনাসটো নাই এতিয়া প্লাস হৈছে এতে কি হ'ব 6y এই দুটো যদি আমি প্লাস কৰো কিমান হ'ব 14y ইকুয়াল 20 পৰা যদি 6 বিয়োগ কৰো কিমান হ'ব 14 এতিয়া যদি y টো ৰাখি দিও আমি কি হ'ব 14 ভাগ 14 এই 14 এর মধ্যে কিমান বার যায় এবারে হয়ে যায় তার মানে কিমান হ'ব 1 হ'ব ভাগ কৰি গান হ'ব এতিয়া y এর মানটো যিকোনো এটা সমীকৰণ বহাই দিলে आंसरটো আহি যাব সো আমি এনেকৈ লিখিম y এর মান 1 নং সমীকৰণত বহুৱাই পাও কি পাও এক নম্বর কি আছে 3x + 4y = 10 তেনেহ'লে কি হ'ব 3x + 4 ইনটু y মানে কিমান 1 পাইছো যে y মানে 1 পাইছো ইয়াতে বহাই দিছো 1 = 10 3x + 4 = 10 এটা গুণ কৰিব পৰি হয় এতিয়া 3x টো ৰাখিব হিপাকে কি আছে 10 4 টু প্লাস হিপাক লৈ যাও মাইনাস হ'ব 3x = 10 এর পর যদি 6 বিয়োগ কিমান হয় সরি 10 এর পর যদি 4 বিয়োগ কিমান থাকিব 6 থাকিব এতিয়া যদি x টো ৰাখি 3 টো ইয়াতে পূৰণ হৈ আছে হিপাক ভাগে কি হ'ব হৰণ হ'ব 6/3 তো 6 ক 3 তে ভাগ কৰি কিমান হ'ব 2 গতিকে নির্ণয় সমাধান কি হ'ব x = কিমান পাইছা 2 y = 1 সো এতিয়া সব কোশ্চেন নম্বৰ 3 কি আছে কোশ্চেন নম্বৰ 3 আছে 3x - 5y - 4 = 0 সো এটা সমাধান দি যাব আগতে সো এটো কি কৰে ইয়াতে নাম্বার নকৰিব সো এনেকৈ লিখিব আগতে 3x - 5y এই -4 টো হিপাল গৈ কি হ'ব প্লাস কৰিব ইয়াতে নাম্বার 1 কৰিব আৰু সক আৰু কি দেওয়া আছে 9x = 2y + 7 ইয়াতে নাম্বার নকৰিব এনেকৈ সিম্পল বনাই গব 9x 2y টো হিপাল গানিকে -2y = 7 এটো নাম্বার 2 কৰিব সো এতিয়া আগৰটো নিচিনাকৈ আমি অপনয়ন কৰিম অপনয়ন কেনে কৰিম ইয়াতে আছে প্ৰথমে আছে 3x 3 ইয়াতে আছে 9 তেনেহ'লে যদি আমি অপনয়ন কৰো তেনেহ'লে 1 ৰ লগত 9 পূৰণ কৰিম এটো 1 ৰ লগত পূৰণ কৰিম আৰু 3 টো 2 ৰ লগত পূৰণ কৰিম পাস হৈ যাব তো কেনেকৈ কৰিম 1 পূৰণ 9 কৰিলে কি হয় 1 নং সমীকৰণত যদি 9 দি পূৰণ কৰো কি হয় 27x - 9 5 গুণ কিমান হয় 45y 9 7 36 এটো নাম্বার 3 দিব আৰু তাৰ পিছত কি আছে 2 নং সমীকৰণত কি আছে 2 নম্বৰত আমি কি 2 নং এটো সমীকৰণ হয় তো ইয়াক আমি 3 ৰে পূৰণ কৰিম কৰিলে কি হয় 3 দি যদি পূৰণ কৰো 27x - 6y = কিমান হয় 3 7 গুণ কিমান হয় 21 এটো নাম্বার 4 কৰিব সো এটো সা এতিয়া আমি কি কৰিম অপনয়ন কৰিম বা বিয়োগ কৰিলে কি হয় ইয়াতে যেটো প্লাস আছে মাইনাস হ'ব মাইনাস আছে প্লাস হ'ব ইয়াতে কি হ'ব প্লাস আছে মাইনাস চিহ্ন পৰিৱৰ্তন কৰিব তো 3 ৰ পৰা এতিয়া 3 - 4 বিয়োগ কৰিলে কি হ'ব এটো তো কটাই যাব ইয়াতে কি থাকিব 45 ৰ পৰা যদি 6y বিয়োগ কৰো কিমান হ'ব বিয়োগ কৰিলে হ'ব তোমাৰ কিমান হয় 30 মাইনাস হ'ব আগতে ডাঙৰটো যাব -39y = কিমান হ'ব এটো বিয়োগ কৰিলে 15 এতিয়া যদি y টো ৰাখি দিও মাইনাস ট্রিপল লৈ যাও মানে কি হ'ব 15 - 15/39 এতিয়া আমি কটাকটি কৰিম যদি আমি 15 ক যদি 3 দি কাটো 3 দি কাটিলে কিমান হ'ব 5 আৰু এটা মাইনাস 2 থাকি যাব আৰু 29 যদি 3 দি কাটো কি হ'ব 13 সো আমি এনেকৈ জানো না 15 ক কেনেকৈ 3 * 5 আৰু 39 কেনেকৈ লিখিব পাৰো 3 * 13 কিন্তু তো এই 3 কটা থাকে কিমান 5/3 সেনেকৈ
এতিয়া কি কৰিম আমি y ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ। y ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ। কি পাওঁ? 1 নং কি আছে 3x minus 5y 3x and 5y equal to 4. ইয়াতে যদি মানটো বহাই দিওঁ 3x minus 5 into y মানে কিমান আছে? y মানে আছে minus 5/13 equal to 4. So ইয়াতে এনেকৈ সমাধান কৰিব 3x এই দুটো পূৰণ হৈ আছে ন, তেনে ইয়াতে মাইনাছ আৰু ইয়াতে মাইনাছ কি হ'ব প্লাছ। যদি এইটো এনেকৈ কি আছে পূৰণ হৈ আছে ন 5 into 5/13, তেনে ওপৰতো ওপৰত পূৰণ কৰা কি হ'ব মাইনাছ মাইনাছ হৈ যাব প্লাছ 25/1 আছে তো 1 দি যদি এইটো গুণ কৰি কিমান হ'ব 13 হ'ব ইকুৱেল টু 4. So 3x equal to কি হ'ব 4 এইটো প্লাছ আছে ইকুৱেল হৈ যাব মাইনাছ 25/13. এতিয়া 3x equal to যদি আমি ইয়াতে এনে কৰোঁ এলচিয়াম গাওঁ, ইয়াতে 1 আৰু 13 এলচিয়াম কি হ'ব 13 হ'ব, আৰু 1 13 মানে 13 বাৰ 13 4 13 কিমান হয় 52 52, আৰু ইফালে কি আছে 25. 3x equal to কিমান হয় এটাৰ পৰা যদি 52ৰ পৰা যদি আমি 25 বিয়োগ কৰোঁ কিমান থাকিব 27/13. এতিয়া আমাৰ কি দেওয়া আছে যে x টো আছে ন 3 টো আগত পূৰণ হৈছে তো হইব কি হ'ব তো হৰণ হ'ব, বাট ইয়াতে যেটো ওপৰত আছে ইয়াতে তলত আহিব তো কি হ'ব 27/13 অংকটো 3. সো এটো যদি আমি কাটাকাটি কৰোঁ কেনেকৈ যায় কাটাকাটি কিমান পায় 3 দি যদি এটো কাটো কিমান হয় 3 কত 3 9 গুণ 27 তেনে কিমান হয় 9/13. সক आंसर বনিছে না নাই এটো এনেকৈ কৰিব লাষ্টত। গতিকে নির্ণয় সমাধান x ইকুয়াল টু কিমান 9/13 y ইকুয়াল টু কিমান পাইছে -5/13. এতিয়া 4 নম্বৰটো চাওক কি আছে 4 নম্বৰটো কি দেওয়া আছে তোমাৰ 4 নম্বৰত আছে x/2 plus 2y/3 equal to -1. সো ইয়াতে নাম্বার 1 নকৰিব, আগতে এইটো সিম্পল সমীকৰণ বনাই দিব। কেনেকৈ বনাও হয় এলসিয়াম গব 2 আৰু 3 এলসিয়াম হয় 6 2 3 6 এর মধ্যে কিমান বাৰ যায় 3 বাৰ 3 দি যদি x গুণ কৰা কিমান হ'ব 3x plus 3 এটো না দুবার 2 দি গুণ কৰা 4y equal to কি হ'ব -1. এর পিছত কি করব ক্রস পূরণ করব, ইয়াতে তলত মনে মনে 1 আছে তেনে এই গোটেইকেইটা যদি 1 এর লগত পূরণ করো কিমান হ'ব এই গোটেইকেইটাই হ'ব মানে 3x plus 4y হ'ব, আৰু 6 দি যদি 1 পূরণ করো কি হ'ব -6 হ'ব। এটো নাম্বার 1 কৰিব, এটো সিম্পল সমীকরণ আইছে। এতিয়া আৰু কোনটো আছে আৰু কি আছে আমাৰ আৰু আছে x minus y/3 equal কি আছে 3। তেনে এটো কি কৰিব এটো আকৌ কি কৰিব এলসিয়াম গাব, ইয়াতে মনে মনে 1 আছে তেনে কি 1 আৰু 3 এলসিয়াম 3 হয় 1 3 মধ্যে 3 বার তাই 3 দি যদি x গুণ কৰা কি হ'ব 3x minus 3 3 মধ্যে এবাৰ 1 দি যদি y গুণ কৰা কি হ'ব y হ'ব ইকুয়াল কি হ'ব 3। এটা চাও এটা ক্রস পূরণ করা 1 আছে তো 1 দি যদি গোটে 3x minus y পূরণ করা তেনে এটি হ'ব আর 3 দি 3 পূরণ করব 9, এটো নাম্বার 2 কৰিব। সেম এটো আগৰ নিচিনাকৈ অপনয়ন কৰিব। তো এটো যদি অপনয়ন তুমি কৰা চোৱাচোন ইয়াতে কি আছে 3 আছে ইয়াতে 3 আছে মানে কি আছে একেই আছে সেম আছে তেনেহলে ইয়াৰ লগত কি পূৰণ কৰিবা। সো এটো যদি তুমি পূৰণ কৰিব বিচাৰা তেনেহলে কিছু নাই মানে দুইটাৰ লগত কি হ'ব 1 পূৰণ কৰিবা। সো এনেকৈ যে 1 নং ইকুৱেশ্যনৰ লগত 1 পূৰণ কৰিম 1 নং ইকুৱেশ্যনৰ লগত যদি 1 পূৰণ কৰা কি হয় এটোই হ'ব 3x plus 4y equal to -6 এটো নাম্বার 3 দিব, আৰু 2 নম্বৰ লগত যদি আমি 1 পূৰণ কৰোঁ তেনে কি হয় এই 3x minus y equal to কি হ'ব 9 হ'ব, 2 নম্বৰ 4 কৰিব। তো এটো যদি আমি অপনয়ন কৰোঁ ইয়াতে মাইনাস প্লাস আছে মাইনাস এটো মাইনাস আছে প্লাস মাইনাস তো কি কৰিব 3 minus 4 কৰিব কিমান হয় এটো সেম সেম কটা যাব, আৰু ইয়াতে কি আছে y আৰু y কিমান ইয়াতে 4টা y ইয়াতে তো মাইনাস নাই প্লাস হল এটা y তো কিমান হল 5y equal to ইয়াত কত -6 ইয়াতে আছে -9 তো কিমান হয় -6 আৰু -9 কিমান হয় -9 প্লাস তো কি হ'ব 15 ডাঙৰটো গত মাইনাস গতিকে -15y। এতিয়া চাওক 5
y সৰি এনে 15 এতিয়া y টো যদি ইয়াতে ৰাখি দিওঁ কি হ'ব -15/3 সৰি 5 এতিয়া কি হ'ব y = কিমান হয় ভাগ কৰি 5 দি 15 ভাগ কৰি কি হ'ব 3 -3 হ'ব যেহেতু ইয়াতে মাইনাস আছে এতিয়া আমি কি কৰিম y ৰ মান সো ইয়াতে কি কৰিছো আমি যে 5y = -15 পাইছো ইয়াতে যদি y টো ৰাখি দিওঁ -15/5 এটা যদি হৰণ কৰি কি হ'ব -3 হ'ব এতিয়া y ৰ মানটো y ৰ মান কি কৰিম 1 নং সমীকৰণত বহু পাও 1 নং সমীকৰণত বহু পাও কি পাও 1 নংত কি আছে 3x + 4y = -6 3x + 4 into y মানে কিমান পাইছা -3 = -6 এতিয়া কি হ'ল 3x এই প্লাস আৰু ইয়াতে মাইনাস কি হ'ব মাইনাস এটো গুণ কৰিগে 12 = -6 3x = -6 মাইনাস ইফালে কি হ'ব +12 তো 3x = কিমান হ'ল এটো যে প্লাস মাইনাস কৰি কিমান 6 থাকিব তে x = 6/3 মানে x = কি হ'ব 2 তো নির্ণয় সমাধানটো কি পাইছা তুমি নির্ণয় গতিকে নির্ণয় সমাধান x = 2 y = -3 নির্ণয় সমাধান x = 2 আৰু y = -3 কোশ্চেন নম্বৰ 5 টো কোশ্চেন নম্বৰ 5 টো মই কৰি তোমালোকক দেখাই আছো তো সব কেনেকৈ কৰিবা এটোৰ ক্যালকুলেশন অলপ ডাঙৰ হয় সো নকৰিলে হলহেতেন বাট মই কৰি দি আছো তোমালোকে চাবা সো এনেকৈ কি কৰিবা এটো সিম্পল সমীকৰণ বনাই গব 2 আৰু 3 এলসিএম গব 6 সো 2 এটোৰ মধ্যে কিমান বাৰ যায় 3 বাৰ 3 দি গুণ কৰি 9y মাইনাস এটো এটোৰ মধ্যে দুবাৰ 2 দি গুণ কৰি 10x = -2 এতিয়া ক্রস পূরণ কৰি এটো কি হ'ব 9y - 10x = কত 6 দি এটো গুণ কৰি 12 -12 এটো নাম্বার 1 কৰিব আকৌ কি আছে y/3 + x/3 = 13/16 ইয়াতে এলসিএম গব 3 3 মধ্যে এবাৰ y + x = কিমান 13 কি আছে 13/16 তো এটো যদি ক্রস পূরণ কৰো কি হ'ব 16 দিয়ে এটো গুণ কৰা 16y এটো দিয়ে কৰি 16x 3 দিয়ে এটো কৰি 3 কিমান হয় 39 হ্যাঁ এটো নাম্বার 2 কৰিব এতিয়া এই দুটা আমি কি কৰিম অপনয়ন কৰিম সো আগৰ নিচিনাকৈ অপনয়ন কেনেকৈ কৰা হয় সো ইয়াতে আছে 16 ইয়াতে আছে কিমান আছে 9 তেনেহলে কি একক লগত 16 পূৰণ দিম আৰু দুই লগত কি আছে দুই লগত 9 পূৰণ দিম সো এনেকৈ লিখিছো 1 পূৰণ 16 তো 1 লগত যদি 16 পূৰণ দিও 16 তে 9 গুণ কৰি কিমান হয় 144y তাৰপৰ 3 কৰি 160x আৰু 12 কৰি 192 এটো নাম্বার 3 দিব আৰু দুই যদি 9 তে পূৰণ কৰি কি হ'ব 144y 144x আৰু এটো কৰি 351 সো 3 এর উপর এটুকু আগৰ নিচিনাকৈ অপনয়ন কৰা এটো যদি অপনয়ন কৰো এটো কটা থাকে এটো মাইনাস আৰু ইয়াতে মাইনাস দিছো তো কি হ'ব প্লাস কৰি কিমান 304 মাইনাস ডাঙৰটো লগত মাইনাস আর ইফাগে যদি যোগ কৰি কিমান হয় 543 এতিয়া দুই ভাগে কি আছে মাইনাস চিহ্ন আছে তেনেহলে কটা গল থাকে কি এটো আৰু এটো x টো ৰাখি দে হেতু কি গয় পুরনো আছে ইফাগে হৰণ হ'ব বাস এখিনি কৰিব আৰু হয়তো কিতাপত আনসারটো বেলেগ আছে কাৰণ হেতে কিবা কিবি কৈ কটা কৰি কৰিছে বাট আমি মান কটা কৰি নকৰো এনেকৈ ৰাখি দিম এতিয়া সো এই মানটো আমি যদি x ৰ মান যদি 1 নং সমীকৰণত বহাই পাও কি পাও 1 নংত কি আছে 9y মাইনাস ইয়াতে কি আছে 1 নংত কি আছে 9y - 10x ন তো 10 পূৰণ x মানে কিমান পাইছা 543/304 = -12 তে এটু যদি দুইটা কাটি দিয়া তেনে কি 5 * 10 আৰু এটু যদি দুইটা কাটা কি হ'ব 152 হ'ব এতিয়া -9y মাইনাস এই 5 দি যদি এটু গুণ কৰা কিমান হয় 2715 লগত কি আছে 152 সমান সমান 1 - 12 তেতিয়া কি কৰিব 9 হইতে ৰাখিবা এটো মাইনাস আছে হিফাল গৈ যা কি হ'ব হিফালে তো আছে কি মাইনাস 12 পাছে কি আছে আৰু এটো মাইনাস গৈ হিফাল গল প্লাস হল কি 2715 / 152 তো 9 হয় ইকুয়াল টু এই দুটা আমি এলসিএম গাম 1 আৰু 152 এলসিএম হ'ব 152 এটো 1 এটোৰ মধ্যে এবারে যায় এটো তে এটো যে গুণ কৰি কিব -1824 আৰু ইয়াতে যদি এটো 1 বাৰ 1 যে গুণ কৰি গে এটোই হ'ব তো 2715 সো ইয়াতে 9 হয় ইকুয়াল টু এটো যে প্লাস মাইনাস কৰি কিমান থাকে 891 / 152 এটো যদি আমি কটাকটি কৰো এই যে 9 টো হিফাল পুরনো আছে হিফাল কি হ'ব হৰণ হ'ব তগত গৈ হৰণ হ'ব ইয়াতে যেটো ওপৰত আছে হিফাল গৈ তগত আই 9 তে 1 কৰি 1 9 * 9 আৰু 9 নিৰ গুণ কত হয় 891 হয় সো ইয়াতে 9 তে এটো কাটিছো কিমান হয় 99 তো y = কিমান পাইছা 99 / 154 সো তুমি এটো কি ক'বা নিৰ্ণয় সমীকৰণ সমাধান কি x = হেতু আৰু y = হেতু সো এটো প্ৰবলেম যেটো ক্যালকুলেশনটো অলপ ডাঙৰ হয় হেকাৰণে মই আগতে কৰি তোমালোকক দেখাই আছো বুজাই আছো সো চেষ্টা কৰিবা তোমালোকে কৰিবগৈ
এতিয়া কুৱেশ্যন নম্বৰ 6টো চাওক কি কৈছে x minus y equal to 3 এইটো নাম্বাৰ 1 কৰিবা আৰু x/3 plus y/2 equal to 6 এইটো নাম্বাৰ 2 কৰিবা সৰি ইয়াতে নাম্বাৰ 2 নকৰিবা আগতে এইটো এটা সিম্পল সমীকৰণ বনাই গবা এনেকৈ সিম্পল বনাই গবা 3 to LCM কি হ'ব 6 তো 3 to 6 এর মধ্যে কিবার যায় দুবার যদি x গুণ করা কেমন হবে 2x ইয়াতে 2 2 এর মধ্যে তিনবার 3 দিয়ে y গুণ করে 3y equal to কেমন হয় 6 সো ইয়াতে তলত 1 আছে 1 দিয়ে যদি আমি এই গটিকেটা পূরণ করি কি হবে এটাই হবে 2x 3y equal to এটা গুণ করে কেমন হবে 36 এইটি ইয়াতে নাম্বার 2 দিব এটা আছে মাগৰ নিচিনা আমি অপনয়ন কৰিব গৈ সব ইয়াতে হকটো কিমান আছে 1 আৰু ইয়াতে কিমান আছে 2 তোরা কি কৰিম আমি এনেকৈ লিখিম একল লগত কিমান দিম 2 ৰে পূৰণ দিম আৰু কি আছে 2 লগত কি পূৰণ দিম 1 পূৰণ দিম সো সব একল লগত যদি 2 পূৰণ দিও কি হয় 2x - 2y = 6 নাম্বার এটো কি কৰিব 3 और 2 का बच्चे तो करो क्या हो 2x plus 3y equal to क्या होगा 36 जो नंबर 4 करो सो ये तो जब हमें अपनयन कर दो क्या हो ये तो चिन्ह परिवर्तन करा प्लस আছে माइनस प्लस আছে माइनस प्लस আছে माइनस तो এটো করে দেওয়ার পিছত কি হয়ে যাব এটুক আমি 3 মাইনাস 4 করব তাহলে কি হয়ে যাব এটু কটা যাব থাকি ইয়াতে কিমান 5y और माइनस माइनस 5 प्लस है ना 5y কিমান কিমান হল 36 এর পর যদি আমি 6 বিয়োগ কৰো কিমান হৈ যাব ইয়াতে হৈ যাব তোমাৰ 30 হৈ যাব এতে ডাঙৰ টুকত মাইনাস গতি মাইনাস দিছো ইয়াতে ডাঙৰ টুকত মাইনাস আছে গতি মাইনাস তো ইফালে সোয়া দুটো মাইনাস আছে কটা গল থাকি 5y = 30 তো y টো যদি রাখি দাও হিপাল কিবোর্ড 30 ভাগ 5 এটা যদি আমি ডিভাইড কৰো কিমান হ'ব 5 6 গুণ কিমান হয় 30 হয় তাহলে 6 হবে এতিয়া এই y মানটো কত বহাই দিব y মান কত বহাই দিব 1 নং সমীকৰণত বহুৱাই পাও কি পাও আমি y মানে 1 নং সমীকৰণত বহুৱাই কি পাও সো 1 নং কি আছে x - y = 3 ন কেনেকৈ x - y টো কোন আছে 6 বহাই দিয়া 6 এই পাইছো 3 কেনেকৈ কি হল x = -6 আছে হিপাল গৈ যাও কি হ'ব 3 প্লাস 6 হ'ব তেনেকৈ x = কিমান হয় দুটা প্লাস কৰি কিমান হয় 9 গতিকে কি হল নির্ণয় সমাধানটো কি হ'ব x = কিমান পাইছে 9 y = কিমান পাইছে 6 সো এইখিনি হ'ব পিছত চাওক কোৱেশ্চন নম্বৰ 7ত কি কৈছে চাওক এটো এটা বৃহৎ নিয়মত কৰিব লাগিব সো আগৰ নিচিনাকৈ কৰিগে নহব তো ইয়াতে চাওক ভগ্নাংশ আকাৰত আছে 8/x - 9/y = 1 এটো সাপোজ কমনলি কিবা কিবি কৰি গাও হেতু নহয় তো সেই কাৰণে এটা বৃহৎ নিয়মত কৰিম আৰু এটো নিয়ম 19 3.6 ত আছে সো এনেকৈ কৰিব চাওক ইয়াতে কি আছে 8/x ন এটো আমি এনেকৈ লিখিব পাৰো না নাই 8 * 1/x একেই তো হয় একেই লিখিব পাৰো সো আৰু কি আছে 9/y এটো আমরা কেনেকৈ লিখিব পাৰো 9 * 1/y সেম এনেকৈ লিখিব পাৰো সো আমি এনেকৈ ধৰি গাম যে 1/x মানে কি তুমি এটা নাম্বাৰ ধৰি গাম আৰু 1/y এটা নাম্বাৰ ধৰিম তেতিয়া আমি এটো সমাধান কৰিম পাৰিম আৰু সিম্পল এটা সমীকৰণ আহিব তো চাও কেনেকৈ ধৰিব let 1/x মানে কি a আৰু 1/y মানে b সো এনেকৈ যদি ধৰি গাও তেনে কি আছে 8 * 1/x ওপৰত 1 আছে 1/x মানে কিমান পাই ধৰিছে a ধৰিছে তেনে কি হ'ব 8 আৰু 9 1/y মানে কি ধৰিছে b ধৰিছে তেনে কি হ'ব 9b = 1 এটা নাম্বাৰ অন কৰিব সমীকৰণ আৰু দুই নম্বৰটো কি চাওক ইয়াতে কি আছে 1/x মানে কি যদি a ধৰো তেনে কি হ'ব 10a প্লাস কি হ'ব এটো 6b = 7 নাম্বাৰ 2 এতিয়া হে কৰিব আগৰ নিচিনাকৈ অপনয়ন কৰিব 1 ৰ লগত 10 পূৰণ কৰিব আৰু 2 ৰ লগত কি কৰিব 8 পূৰণ কৰিব এই যে কৰিছো সো 1 ৰ লগত 10 পূৰণ কৰন কিমান হ'ব 80a - 90b = 10 আৰু এটো কৰিগে 80a প্লাস 48b = 56 তো অপনয়ন কৰাৰ পিছত বা প্লাস মাইনাস কৰাৰ পিছত আমি ইয়াতে এনেকৈ লিখিম 3 - 4 এটো 3 হয় তো 3 - 4 কৰিছো কি কৰিব কৰিগে কিমান হয় এটো কটা যাব থাকিব এটো মাইনাস আছে ন মাইনাস কি হয় প্লাস হয় তেনেহলে প্লাস কৰা 90 আৰু 48 যোগ কৰি কিমান হয় -38b হয় আৰু হিপকে যদি 56 ৰ পৰা 10 বিয়োগ কৰা কিমান হ'ব -46 এতিয়া দুই ভাগ মাইনাস আছে কাটি দিয়া তো b = কি 46 বাই এটো হিপকে তলত ডিভাইড হ'ব এনেকৈ কাটিব দুই দি কাটিকে কি ইয়াৰ আধা কৰিকে কিমান হয় 23 মানে 23 আৰু এটো যদি আধা কৰি কি হ'ব 69 আকৌ 823 যদি এবাৰ যায় আৰু 69 কি তিনিবাৰ যায় তো b = কিমান পাইছে 1/3 এই b ৰ মানটো 1 নং সমীকৰণত বহাই দিয়া কি পাও আমি
8 minus 9b equal to 1 তো 8 minus 9 into b মানে 1/3 equal to 1 তো এই 3 দিয়ে যদি 8 9 এ কাটো তাহলে 3 বার তো 8 minus 3 equal to 1 8 equal to 1 3 to equal কি plus 3 এতে কি হল সব 8 equal to 4 তো 8 টা কি 4/8 মানে এটা যদি কটাকটি করে 4 কাটিকে এবার আরো কাটিকে দুবার তো 1/2 তো b কিমান পাইছো 1/3 আৰু a পালো কিমান পাইছো 1/2 পাইছো সো এই যে এনেকৈ কৰিব এতিয়া গতিকে আমি কি ধৰিছো যে 1/x মানে a এনেকৈ হ'ব গতিকে 1/x equal to a 1/x equal to a মানে কিমান পাইছে a মানে পাইছে 1/2 এনেকৈ বহাই দিবা এতিয়া ক্ৰছ পূৰণ কৰা x গাও তন কৰিগে x 1 গাও 2 কৰিগে 2 বাস আৰু 1/y equal to b তো 1/y equal to b মানে 1/3 এটা কি ক্ৰছ পূৰণ কৰা 1/y গাও তন কৰিগে y আৰু 1 গাও 3 কৰিগে 3 সো এখানে আছে সমাধান তো চাওক কেনেকুৱা বুজিছে না নাই সো কেনেকুৱা গাকি সো আজিৰ কাৰণে ভিডিওটো ইমানেই সমাপ্ত কৰি আছো তো কেনেকুৱা গাকি ভিডিওটো যদি ভাল লাগে তেনেহলে ভিডিওটো এটা লাইক কমেন্ট কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব সো থ্যাংক ইউ এভৰিওয়ান থ্যাংক ইউ